হাই ফ্ৰেণ্ডছ, মোৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এতিয়া যাবলৈ ওলাইছোঁ মানে দিহানাম। আমাৰ কলিয়াবৰত দিহানামৰ আজি আয়োজন কৰিছে ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে। তাতে পাইছোঁ বাৰু ইয়াতে আহি পেলাই অকণমান চাই চিতি এতিয়া আমি বহিছোঁ দুইজনী আৰু আমাৰ গ্ৰুপৰ মানুহবোৰ আহি আছে লাহে লাহে। আৰু এয়া বহুতো নামতি আহি গোট খাইছেহি আমাৰ কলিয়াবৰৰ বহুতো দল আহিছে। আমাৰ আজি ইয়াত মিলন সংঘতে আমাৰ এই কাৰ্যসূচীভাগ কৰিবলৈ লৈছে। চব মানুহসকল আহি আছে আৰু এই আৰু এতিয়া ইয়াতে বাহিৰৰ অতিথি সকলো আহিছে, যোনসকল দিহানামৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰী। এওঁলোকেই মানে দিহানামৰ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ বুলি আগবাঢ়িছে। মানে গোটেই অসমৰ 60,000 গোপিনীৰে এই ৱৰ্ল্ড ৰেকৰ্ডটো কৰিবলৈ তেওঁলোকে আগবাঢ়িছে। তাতে আমাৰ কলিয়াবৰত আজি প্ৰথম তেখেতক সহায় কৰিব আমাৰ সকলোৰে পৰিচিত শ্ৰীযুত বিপুল বৰাদেৱে। মই তেখেতক আগবঢ়াই মন্ত্ৰী পৰ্যটনত সহায় কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। বিপুল হাজৰিকা দেৱে ক্ষমা কৰিব, যাতে সহযোগ কৰে তাৰ কাৰণে কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ। কলিয়াবৰ আৰু আলপনা দিহানামৰ দল বাগজান, নামতি দীপা বৰা। আমাৰ এই সভাখন চলাই নিবৰ কাৰণে আমি আজি যাক সভাপতিৰ পদত অধিষ্ঠিত কৰিছোঁ তেখেত জীৱন বৰাদেৱ, তেখেতক এখনি গামোচাৰে আদৰণি জনাব। মাজত আমাৰ সভাপতিদেৱে এৰি দিছে, আমাৰ কেন্দ্ৰীয় কমিটিয়ে এৰি দিছে, আপোনালোকে শুনিছে। আমি এইকেইদিন মিটিঙত খুব সুন্দৰকৈ তেখেতসকলে পৰিৱেশন কৰিছে। আৰু এই নামটোৰ ওপৰত আমাৰ 30 তাৰিখে প্ৰতিখন জিলাৰ পৰা আমাৰ যদি কিবা ভুল হৈছে, আমাৰ যদি কিবা পৰিচালনাত ভুল হৈছে, আমাৰ ভুলবোৰ আঙুলিয়াই তেখেতসকলে আমাক দিহাবৰ
আৰু এতিয়া আমি কেইজনীমান অকণমান ওলাই আহিছোঁ কিবা এটা খাবলৈ মানে বহুত গৰম উঠি গ'ল সেইকাৰণে আইচক্ৰীম খাইছোঁ প্ৰথমতে তাৰপিছত কি পাওঁ চাওঁ আৰু এনেকৈ অকণমান ওলাই এতিয়া পটাপট আকৌ গুচি আহিলোঁ নামটো মানে উন্মোচন হ'ব যোনটো নাম আমি ৱৰ্ল্ড ৰেকৰ্ডত গাম Oh,